Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই চেনেল। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম হিষ্ট্ৰী আৰু অসম জিকেৰ কিছুমান কুৱেশ্যন আমি ডিছকাশ্যন কৰিম, যিটো অসম পুলিচৰ ABOB কনষ্টেবল এক্সামত আহিব পাৰে। চ' গাইছে, তো ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ হু ফ'ৰ্থ এগেইনষ্ট ব্ৰিটিছ ৱাজ। তো ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন হয়? তো সেইটো হৈছে অপশ্যন নম্বৰ বি, গোমধৰ কোঁৱৰ। নাম্বাৰ 2 কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন। তো এইটো হ'ব 1449। শ্ৰীমন্ত শংকৰদেৱ 1449ত জন্ম গ্ৰহণ কৰিছিলে। 3 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য আহোমছ এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন। তো আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত সোমাইছিলে 1228 খ্ৰীষ্টাব্দত। তো ইয়াৰ অপশ্যন নম্বৰ চিটো হ'ব ৰাইট আনচাৰ। আৰু ফ'ৰ্থ কুৱেশ্যনটো সুধিছে দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম ৱাজ। তো আহোমসকলৰ প্ৰথম কেপিটেল হৈছিলে মানে ৰাজধানী, এইটো হৈছে চৰাইদেউ। আৰু চৰাইদেউক 1253 খ্ৰীষ্টাব্দত কেপিটেল বা ৰাজধানী বনোৱা হৈছিলে। অপশ্যন নম্বৰ চিটো হ'ব ৰাইট আনচাৰ। ফিফ্থ নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট বেটেল ফ'ৰ্থ বাই দ্য আহোম এগেইনষ্ট দ্য মোগলছ ৱাজ। তো আহোম আৰু মোগলৰ প্ৰথম যুদ্ধখন হৈছে ভৰালি নামৰ ঠাইত সেই যুদ্ধখন হৈছিলে। আৰু অপশ্যন নম্বৰ চিটো হ'ব ইয়াৰ ৰাইট আনচাৰ। আৰু এই যুদ্ধখন হৈছিলে 1615 খ্ৰীষ্টাব্দত। 6th নম্বৰ কুৱেশ্যনটো হৈছে দ্য টাই আহোম নেম অফ বামুণী কোঁৱৰ ৱাজ। তো টাই আহোমৰ নামটো যিজন স্বৰ্গদেৱে বামুণী কোঁৱৰ নাম লৈছিলে, সেইজনৰ টাই আহোম নামটো কি বুলি সুধিছে? তো সেইটো হ'ব চুডাংফা। তো চুডাংফাই তেওঁ বামুণী কোঁৱৰ নাম লৈছিলে। অ'কে, এইটো অপশ্যন নম্বৰ এটো হ'ব ৰাইট আনচাৰ। ইয়াৰ পাছত 7th নম্বৰ কুৱেশ্যনটো সুধিছে দ্য নেম গুৱাহাটী হেজ বিন ড্ৰাইভড ফ্ৰম দ্য ফেক্ট ডেট ওৱান্স চি প্লেচ ৱাজ ফেমাছ ফৰ ইট। তো যি গুৱাহাটী নামটো মানে ক'ৰ পৰা উৎপত্তি হৈছে সেনেকৈ সুধিছে। তো ইয়াত অপশ্যন নম্বৰ ডিটো হ'ব ৰাইট আনচাৰ, বেটেলনাথ গ্ৰোভছ। মানে তামোল, আৰু সেই তামোলক গোৱা বুলিও কোৱা হয়। তো সেই নামটোৰ পৰাই গুৱাহাটী হৈছে বুলি জনা যায়। তো 8 নম্বৰ কুৱেশ্যনটো সুধিছে আমাক দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম ইজ। তো অসমত থকা ওখ টেম্পলটো, মন্দিৰটো কোনটো? তো সেইটো হ'ব শিৱা টেম্পল এট শিৱসাগৰ। অপশ্যন নম্বৰ এটো, শিৱদৌল যিটো শিৱসাগৰত থকা সেইটো। আৰু এই শিৱদৌলটো নিৰ্মাণ কৰা হৈছিলে 1734 খ্ৰীষ্টাব্দত, যি বৰৰজা অম্বিকাই সজাইছিলে। 9th নম্বৰ কুৱেশ্যনটোত সুধিছে হু বিল্ড দ্য ধুধৰালি। ধুধৰালি কোনে নিৰ্মাণ কৰাইছিলে? তো ধুধৰালি নিৰ্মাণ কৰাইছিলে গদাধৰ সিংহই, যিটো অপশ্যন নম্বৰ ইয়াত দিয়া আছে। আৰু সেই ধুধৰালিটো নিৰ্মাণ কৰা হৈছিলে 1687 খ্ৰীষ্টাব্দত। আৰু এই ধুধৰালিটো গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈকে আছে, প্ৰায় 150 কিলোমিটাৰ দীঘল। 10 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য ফাৰ্ষ্ট কমিউনিটি ইন ৰেডিঅ' আছাম ৱাজ ষ্টাৰ্ট বাই। তো ৰেডিঅ' যোগে কোনটো ইউনিভাৰ্চিটি ইয়াতে মানে প্ৰচাৰ হৈছিলে? তো ইয়াতে অপশ্যন নম্বৰ চিটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। আৰু এইটো প্ৰচাৰিত হৈছিলে 2005ৰ পৰা। অপশ্যন নম্বৰ 11টো সুধিছে নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ। তো দেৱজিৎ চাংমাই এজন চাউণ্ড ডিজাইনাৰ হয়। অপশ্যন নম্বৰ চিটো হৈছে কাৰেক্ট এনচাৰ। আৰু তেওঁ ইস্কিয়া ফিল্মখনৰ কাৰণে তাতে চাউণ্ড ডিজাইন কৰাৰ কাৰণে 2010ত নেশ্যনেল এৱাৰ্ড পাইছিলে। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে দ্য ফাৰ্ষ্ট চিভিল ছাৰ্ভেণ্ট ফ্ৰম আছাম ৱাজ। আৰু এই কুৱেশ্যনটোৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ এটো, আনন্দৰাম বৰুৱা। তেওঁ 1870ত ICS পৰীক্ষা পাছ কৰি অসমৰ ভিতৰত প্ৰথম আৰু গোটেই অল অভাৰ ইণ্ডিয়াৰ ভিতৰত 5th পজিশ্যন লাভ কৰিছিলে। অপশ্যন নম্বৰ 13 কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ইভাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ আছামিজ ছিংগাৰ ইজ। তো প্ৰথম অসমীয়া গায়ক যোনে নেশ্যনেল এৱাৰ্ড পাইছিলে সেইটো হৈছে অপশ্যন নম্বৰ বিটো,
তৰালী শৰ্মা। তেওঁ 2003ত আছামিজ মুভি আকাশী তৰাৰ কথাৰে সেই ফিল্মখনৰ বাবে প্লেবেক ছিংগাৰৰ কাৰণে পাইছিলে নেশ্যনেল এৱাৰ্ড। 14th নম্বৰ কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ বুক দেওলাংখুই ইজ ৰিটেন বাই। তো সাহিত্য একাডেমী এৱাৰ্ড পোৱা দেওলাংখুই কিতাপখন লিখিছিলে ৰীতা চৌধুৰী। অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট আনচাৰ। তো 15 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য নৱগ্ৰহ টেম্পল অফ গুৱাহাটী ইজ চিটুৱেটেড অন দ্য ক্ৰাছ অফ দ্য হিল। তো গুৱাহাটীত থকা নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰৰ ওপৰত আছে? তো আৰু সেইটো হৈছে অপশ্যন নম্বৰ বিটো চিত্ৰাচল। নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত। 16 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শিৱসাগৰ ৰংপুৰ টু যোৰহাট ইন। তো অসমৰ যি ৰাজধানী আহোম ৰাজত্বৰ সময়ত শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ লৈ যোৱা চনটো হৈছে 1794। অপশ্যন নম্বৰ এটো হ'ব ৰাইট আনচাৰ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে পথৰুঘাটৰ ৰণ টুক প্লেচ ইন। তো পথৰুঘাটৰ ৰণ অসমৰ দৰং জিলাত হৈছিলে যিটো ব্ৰিটিছৰ শাসনকালত, আৰু সেইটো হৈছে 1894 চনত। এই ৰণখন হৈছিলে ব্ৰিটিছ আৰু অসমীয়া কৃষকৰ মাজত ৰেভিনিউ ছিষ্টেমৰ এগেইনষ্টত, আৰু এই ৰণখনত প্ৰায় 140জন কৃষকৰ মৃত্যু হৈছিলে। চ' বন্ধুসকল, আজি 17টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আছাম হিষ্ট্ৰীৰ ওপৰত, আৰু অন্যান্য টপিকসমূহো আমি ডিছকাশ্যন কৰিম। ভিডিঅ'বোৰ শেষলৈকে চাই যাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰ কৰি দিব।